Hello guys, how are you all? Welcome to my YouTube channel. আজি আমাৰ স্পিৰিচুৱেল নলবাৰী শীৰ্ষক সিৰিজটিৰ তৃতীয়টি খণ্ড আৰু আজি আমি উপস্থিত হৈছো হি জয় হৰি পিতাৰ থান হাতীকুছি নলবাৰী অসম। বন্ধু বান্ধৱীসকল, আজি আমাৰ এই জয় হৰি পিতাৰ থানত মই আছো আৰু এয়া মোৰ পিছফালে দেখিছে গোটেই থানখন আছে। এইটো হৈছে থানখনৰ মূল মঞ্চ, ৰংগমঞ্চ বুলি কয় এইখিনি। ইয়াতে আপোনাৰ গৰখীয়া পূজা যেতিয়া কৰে তেতিয়া এইখিনি স্থানতে গৰখীয়া পূজা কৰা হয়। এয়া হৈছে ৰংগমঞ্চ, য'ত গৰখীয়া ৰংগমঞ্চ বুলি লিখা আছে ওপৰত, আপোনালোকে দেখা পাইছে। বলক আমি থানখন চাওঁ, ভিডিঅ'ৰ মাধ্যমেৰে আমি চাম। মই চেষ্টা কৰিম দেখাবৰ কাৰণে আৰু বুজাবৰ কাৰণে আপোনালোক চেষ্টা কৰিম। এই থানখন আছে নলবাৰী জিলাৰ হাতীকুছিত। আপোনালোকে নিশ্চয় আহিব ইয়াতে। বলক আমি ভিডিঅ'ৰ মাধ্যমেৰে থানখন চাওঁ। শ্ৰী শ্ৰী জয়হৰি পিতাৰ থান নলবাৰী জিলাৰ নম্বৰভাগ মৌজাৰ হাতীকুছিত অৱস্থিত এই বিশেষ থানখন কিতাপ কাগজৰ বুৰঞ্জীয়ে ঢুকি নোপোৱা আলৌকিক, ঐতিহাসিক, ৰোমাঞ্চকৰ বহুতো ইতিহাস সমাহিত হৈ আছে এই থানখনত। ঐতিহ্য আৰু আলৌকিক শক্তিৰে মহিমা মণ্ডিত শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানখন। থানখনৰ মূল উপজীব্য হৈছে শ শ বছৰ পুৰণি দুষ্প্ৰাপ্য কেলিকদম গছজোপা। যমুনাৰ তীৰত কেলিকদমৰ ডালত বহি ভগৱান শ্ৰীকৃষ্ণই মধুৰ মুৰলী বজোৱা কাহিনী আপোনালোকে নিশ্চয় শুনিছে। অতীতত অটব্য হাবি আৰু জংঘলেৰে ভৰা এই ঠাইডোখৰত এজোপা কেলিকদম গছ আছিল। আৰু এই কেলিকদম গছজোপাৰ তলতেই আলৌকিক শক্তিৰ আভাস পাই অজান ঠাইৰ পৰা অহা জয়হৰি পিতাই এই থানখনৰ আৰম্ভণি কৰিছিল। বহুতো আচৰিত ঘটনাক্ৰম এই স্থানত ঘটিছিল আৰু সেইবোৰ দেখি জয়হৰি পিতাই এই স্থানত কিবা আলৌকিক শক্তি থকাৰ আভাস পাইছিল। এই স্থানতে গভীৰ তপস্যা সাধনা কৰি সিদ্ধি লাভ কৰিছিল জয়হৰি পিতাই আৰু পৰম ব্ৰহ্মৰ পৰা সিদ্ধি লাভ কৰি জয়হৰি পিতাই বহুতো আলৌকিক শক্তিৰ গৰাকী হৈ পৰিছিল। জয়হৰি পিতাৰ মাহাত্ম্যৰ কথা অঞ্চলবাসীৰ মুখে মুখে শুনিবলৈ পোৱা যায়। বৰ্তমান জয়হৰি পিতাই সাধনা কৰা সেই কেলিকদম গছজোপা অতীত হৈ গ'ল, কিন্তু সেই গছজোপাৰ বীজৰ পৰা থানখনত আন কেইবাজোপাও কেলিকদম গছৰ জন্ম হ'ল। বহু লোকে থানখনৰ পৰা এই কেলিকদম গছৰ পুলি বা বীজ নি আন ঠাইত ৰোপণ কৰিবলৈ চেষ্টা চলাইছিল, কিন্তু আচৰিতভাৱে থানখনৰ পৰা আন ঠাইলৈ নিয়া এটা বীজো আজিলৈকে অংকুৰিত নহ'ল আৰু যিসকলে পুলি নিছিল এটা পুলিও আজিলৈকে বাচি থকা নাই। এই থানখনত থকা কেলিকদম গছৰ বীজ কেৱল এই থানখনৰ পৰিসীমাৰ ভিতৰতহে অংকুৰিত হয়। আন ঠাইত আজিলৈকে এই কেলিকদমৰ বীজ অংকুৰিত হোৱা কোনেও দেখা নাই।
এই থানখন দেৱশক্তিৰ বিচৰণ ভূমি বুলি অঞ্চলবাসীৰ দৃঢ় বিশ্বাস আছে। অঞ্চলটোৰ বয়োজ্যেষ্ঠসকলে কোৱা মতে জয়হৰি পিতাই নিজৰ মৃত্যুৰ দিনাখনো সকলোকে আচৰিত কৰি নিজকে সিদ্ধপুৰুষ আৰু আলৌকিক শক্তিৰ গৰাকী হোৱাটোৰ প্ৰমাণ দি থৈ গৈছিল। থানখনৰ নিচে কাষেৰে বৈ যোৱা মৰা পাগলদিয়াৰ নদীৰে সেই সময়ত বৰপেটাৰ পৰা এই অঞ্চললৈকে বণিজলৈ বহুত নাৱৰীয়া আহিছিল আৰু সিদিনাও একেধৰণে বহুকেইজন নাৱৰীয়া বৰপেটাৰ পৰা এই অঞ্চললৈকে বেপাৰ কৰিবলৈ আহি উপস্থিত হৈছিলহি। তেওঁলোকে আধা বাটত জয়হৰি পিতাক নাও চলাই গৈ থকা দেখা পাইছিল। নাৱৰীয়াকেইজন সদায় এই স্থানলৈ আহি থকা হেতুকে জয়হৰি পিতাক চিনি পাইছিল। গতিকে তেওঁলোকেও আদৰ সৎকাৰেৰে জয়হৰি পিতাক নমস্কাৰ জনাই সুধিছিল যে প্ৰভু আপুনি কলৈ যায়। জয়হৰি পিতাই উত্তৰ দিছিল যে বোপাই মই বৰপেটা সত্ৰলৈকে যাওঁ, তোমালোকে থানখন চাবা। তাৰপিছত যেতিয়া নাৱৰীয়াসকলে নিজৰ নিজৰ নাও হাতত লগাই অঞ্চলটোলৈকে আহিছিল তেতিয়া নৈৰ পৰা কিছু নিলগত কাৰোবাৰ সদাহ কৰি থকা দেখা পাইছিল আৰু তেওঁলোকে ওচৰলৈ গৈ দেখিছিল যে অঞ্চলবাসীয়ে অতি বিষাদ মনেৰে জয়হৰি পিতাৰ শেষকৃত্য সম্পন্ন কৰি আছিল। আগতে নৈৰে ভটিয়াই যোৱা জয়হৰি পিতাৰ শৱদাহন কৰি থকা দেখি বেপাৰীকেইজনে আচৰিত হৈছিল আৰু এই ঘটনাৱলীয়ে প্ৰমাণ কৰিছিল যে জয়হৰি পিতা কোনোবা আলৌকিক শক্তিৰ গৰাকী আছিল। এনেকুৱা বহুত আচৰিত আৰু আলৌকিক ঘটনা জয়হৰি পিতাৰ সৈতে জড়িত হৈ আছে। অঞ্চলবাসীৰ মুখে মুখে এই ঘটনাসমূহ শুনিবলৈ পোৱা যায়। অঞ্চলবাসীৰ আপ্ৰাণ চেষ্টা আৰু পৰমেশ্বৰৰ আশীৰ্বাদৰ ফলস্বৰূপে এই থানখন আজিৰ এই ৰূপলৈ ৰূপান্তৰিত হৈছে। বৰ্তমান জয়হৰি পিতাৰ থানৰ অধিকৰ্তাৰ পদত অধিষ্ঠ হৈ আছে এই স্থানৰে নিবাসী মাননীয় শ্ৰীযুত শৰৎ বৰ্মন ডাঙৰীয়া দেৱ। শৰৎ বৰ্মন ডাঙৰীয়া এই অঞ্চলটোৰ এগৰাকী সিদ্ধপুৰুষ হিচাপে জনাজাত। ভগৱানৰ প্ৰতি থকা একান্ত ভক্তি আৰু জয়হৰি পিতাৰ ওপৰত থকা বিশ্বাসৰ ফলত শৰৎ বৰ্মন ডাঙৰীয়া দেৱে লাভ কৰিছিল জয়হৰি পিতাৰ থানৰ আলৌকিক শক্তিসমূহ। সেই আলৌকিক শক্তিৰ সহায়তে যোৱা প্ৰায় 50টা বছৰ অৰ্থাৎ 1974 চনৰ পৰা আজিলৈকে তেখেতে বিভিন্ন ৰোগী তথা সমস্যা আক্ৰান্তক চোৱা চিতা কৰি আহিছে। কোনো ধৰণৰ পাৰিশ্ৰমিক বা বিনিময় নোলোৱাকৈ শৰৎ বৰ্মন ডাঙৰীয়াই একান্ত মনে বিভিন্নজনৰ সেৱা কৰি আহিছে। ৰোগীৰ গা স্পৰ্শ নকৰাকৈয়ে আৰু কোনো ধৰণৰ প্ৰত্যক্ষ ঔষধ নিদিয়াকৈয়ে ৰোগীৰ সমস্যা দূৰ কৰিব পৰা আলৌকিক শক্তিৰ গৰাকী শৰৎ বৰ্মন ডাঙৰীয়া। সৰ্পদংশন, পাৰিবাৰিক সমস্যা, মানসিকভাৱে বিকাৰগ্ৰস্ত, সন্তানহীনতা, আসুৰিক শক্তিৰ প্ৰভাৱ ইত্যাদি সমস্যাৰ সমাধান পাব শ্ৰীযুত শৰৎ বৰ্মন ডাঙৰীয়াৰ পৰা। জয়হৰি পিতাৰ থানৰ আলৌকিক মহাশক্তিৰ জীৱন্ত উদাহৰণ শৰৎ বৰ্মন ডাঙৰীয়া।
জয়হৰি পিতাৰ থানত প্ৰতি বছৰে মাঘ মাহৰ 1 তাৰিখৰ পৰা 3 দিনীয়া ধৰ্মসভাৰ আয়োজন কৰা হয় আৰু এই মাঘ মাহৰ 1 তাৰিখে জয়হৰি পিতাৰ থানত অনুষ্ঠিত কৰা হয় 108 গৰাকীকৈ শিশু গৰখীয়াৰ গৰখীয়া সেৱা। 11 গৰাকী অকুমাৰী ছোৱালীয়ে পানী তোলে আৰু সেই পানীৰে গৰখীয়াসকলক গা ধুৱাই এই অনুষ্ঠানৰ বাবে সাজু কৰোৱা হয় আৰু গৰখীয়াসকলৰ বয়স 5 পৰা 9 বছৰৰ ভিতৰৰ হ'ব লাগে। প্ৰতি বছৰে মাঘ মাহৰ 1 তাৰিখে এই মহোৎসৱত ভাগ ল'বলৈ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে আৰু জয়হৰি পিতাৰ থানৰ বাকৰি লোকে লোকাৰণ্য হৈ পৰে। জয়হৰি পিতাৰ থানত মুখ্য মন্দিৰৰ উপৰিও এটা সুবিশাল প্ৰেক্ষাগৃহ আছে আৰু লগতে আছে এটি অতিথিশালা। আজি আমাৰ খণ্ডটি চাই কেনে পালে নিশ্চয় জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। জয়হৰি পিতাৰ থানৰ আলৌকিক শক্তিয়ে সকলোৰে মংগল কৰক, তাৰে কামনাৰে আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।